পহুৱাইছিল। আমাৰ কি ভুল আছিল ৰজা? কিয় বলিৰ পথাৰ সদায় সজালি দেশৰ প্ৰজা? মোৰ দেশ মোৰ আইক ভাল পাওঁ বুলি এদিন নাম লৰি জাতীয় নায়কৰ বহুৰূপী নিচাত মাতাল হৈ আকৌ পিন্ধি ললি সাজ খলনায়কৰ। বদনৰ হতে মিতিয়াৰি কৰিলে কুমন্ত্ৰণা। আবেগত উথলি উঠা জাতিটোক বন্ধকত ৰাখি মানৱ বৰ ঘৰত বৰপীৰা পাৰি দিয়াৰ কৰিলি গভীৰ ছলনা। ভুল কৰিলি ৰজা, ভুল কৰিলি। আমাৰ সৰলতাক দুৰ্বলতা বুলি নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিলি। দূৰণিৰ পৰা ভাহি আহিছে শত শ্বহীদৰ কম্পিত নিনাদ। ভাহি আহিছে পুত্ৰহাৰা জননীৰ দিগন্ত কপোৱা আৰ্তনাদ। বাজিছে দম্বৰু, বাজিছে মহাশংখ, ৰুদ্ৰতালে কপাই তুলিছে আজি অসমীৰ বিশাল বক্ষ। সমুদ্ৰৰ বুকু ভেদি জোৱাৰ উঠিছে, জীয়াই থকাৰ অধিকাৰ বিচাৰি জাক জাক সেনানীৰ সমূহ সমৰলে ওলাই আহিছে। ক'ত হাৰিবি ৰজা, পলাই হাৰিবি ক'ত? দিল্লীৰ দৰবাৰত নিজকে গোলাম সজাই লুকাই থাকিবি ক'ত? ফনা মেলি ৰৈ আছে কাল ভুজংগ। ধন্যবাদ। জয় আই অসম, জয় আই অসম, জয় আই অসম। ধন্যবাদ। আমাৰ মৰাণৰ শিল্পী সমাজৰ শিৰোমণি স্বৰূপ বিষ্ণু খাৰঘাৰীদেৱে ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছেহি। তেখেতে কৈছে কালি মই ক'বলগীয়াখিনি ক'লোৱেই, তথাপি অতি চমুকে ৰাইজৰ আগত তেখেতে দুষাৰ ক'লে ৰাইজৰ নিশ্চয় ভাল পাব। মই তেখেতক অনুৰোধ কৰিম। সংগ্ৰামী ৰাইজলৈ মোৰ অন্তৰ ভৰা পুলক বৈপ্লৱী অভিনন্দন। আৰু কিমান কৰিব এনেকৈ আহিব বহিব ৰ'দে বৰষুণে। আকৌ অলপমান পাছতে হয়তো কেইদিন পাছত ভূপেন হাজৰিকাই কৈ গৈছিল নহয়, বিহুটো যাওক গৈ তহঁতক চাই ল'ম, আজিয়েই খাই ল'লোঁ শপত। তাৰপিছত কি হয়, বহাগ জেঠ আহাৰ শাওণ ভাদ আহিন এনেকৈ মাহৰ পিছত মাহ গৈ থাকে, আকৌ আহি নতুনকৈ বহাগ পায়হি। অসমীয়া মানুহৰ এইটোৱেই কথা হৈছে, দুদিন পাছতে আমি সকলো পাহৰি যাওঁ। এই যে কেব এতিয়া কাহ হ'ল, কেবৰ বিষয়ে যেতিয়াই বিৰুদ্ধে কেব নামানো বুলি কৈছিলে, তাৰপিছত দেখোন সেই যিসকলে কেব আনিছে আমাক মষিমূৰ কৰিবৰ কাৰণে তেওঁলোককে ভোট দি পঠিয়াই দিলে। এনেকৈ ইমান কষ্ট কৰি থকাৰ লাভ আছে জানো? আৰু সেইকাৰণে হয়তো ক'বলৈ প্ৰয়াস কৰিছে যে অসমীয়াই এই আন্দোলন যে কৰে, পিকনিক কৰে, ফূৰ্তি কৰে ইত্যাদি। কিন্তু ফূৰ্তি জানো কৰে? আচলতে এই যে কষ্টটো কৰিছে আপোনালোকৰ আন্তৰিক ক্ষোভ আছে, আৰু এই ক্ষোভে যেতিয়া গতি লয় সি তেতিয়া কি হয়? বিদ্ৰোহ। বিদ্ৰোহ যেতিয়া হয় সি একো নামানে। সূৰ্য যেতিয়া উদয় হয় তাক ৰাখিব পাৰেনে? জোৱাৰ ভাটা যেতিয়া আহে তাক ৰাখিব পাৰেনে? গতিকে মানুহৰ এই বিদ্ৰোহ যেতিয়া হ'ব সি কি ৰূপ লৈকে ক'ব নোৱাৰি। সেইকাৰণে মই সদায় কওঁ যে বেয়া কামটো দমনমূলক হিংসা প্ৰথমতে চৰকাৰেই আৰম্ভ কৰে, চৰকাৰেই হিংসাটো আৰম্ভ কৰে। মানুহে আৰু কিমান চৰ খাই খাই থাকিব? গতিকে কেতিয়াবা এচৰ দুচৰ দিয়েও একো ডাঙৰ কথা নহয়, দিব পাৰিব লাগিব, সেইখিনি অন্তত ইয়াত থাকিব লাগে। যদি সেই ধৰণৰো কিবা হৈ যায়গৈ তাৰ কাৰণে দোষী কিন্তু চৰকাৰ।
এই চৰকাৰক এইটো মানে প্ৰত্যেকটো কথা এতিয়া যদি আপুনি কালিলৈ হয়তো এই সত্যাগ্ৰহ শেষ হৈ যাবগৈ, কিন্তু গোটেইকেইজন তাৰে 2-4জন যেতিয়া য'তেই যেনেকৈ গোট খায় এই বিষয়ে আলোচনা কৰিব, যাতে ইয়াৰ ক্ষোভটো জীয়াই ৰাখে। প্ৰত্যেকটো কথাই অকল মই এই হেৰি বুলিয়ে কোৱা নাই, অকল এই ভাজপা বা হেৰি বুলিয়ে কোৱা নাই, যিয়ে হওক লাগে। আমি যাক বাছি পঠিয়াই দিছিলোঁ সি তেওঁলোককো দেখিলে নহয়, আমাৰ নিজৰে ল'ৰা। কিমান ভাগি বহুৰি মানুহে ভোট কৰিছিলেগৈ। গতিকে এই কথাবিলাক অলপমান সাৱধানে প্ৰত্যেকেই চিন্তা কৰক আৰু নিজৰ মন ব্যক্ত কৰি এইটো কিন্তু ভাৱটো জীয়াই ৰাখক যে দিল্লীয়ে আমাক একো নিদিয়ে, দিল্লীক খালি সাৱধানেই কৰি থাকিব লাগিব। আৰু সাৱধান কৰি দিবলৈ আমি যিহেতু এতিয়ালৈকে গণতান্ত্ৰিক দেশ, সেই থাবাটো স্থানটো, সেই স্থানটোৰ কথা সঠিকভাৱে আগতেই ঠিক কৰি লওঁ যে দিল্লীৰ বেজ, দিল্লীৰ পৰা যিসকল আহে তেওঁলোকক যাতে কোনো দিন ক্ষমা নকৰে, আহিলেও নাকচ কৰি পঠিয়াই দিয়ে। মই সেইটোৱেই আশা কৰিম সকলোৱে। আৰু এই মুহূৰ্ততে মই পুনৰবাৰ কওঁ, দিল্লীৱালা যিকোনো পাৰ্টীয়ে হওক লাগে তেওঁলোকক নাকচ কৰক পহিলাই, আৰু তেওঁলোকৰ লেমটো হৈ যিবিলাক আমাৰ ইয়াৰ পৰা যায় তেওঁলোককো নাকচ কৰক, তেওঁলোকক থুই কৰক, ঢকিয়াই বাহিৰ কৰি দিয়ক, একেবাৰে ঢকিয়াই মানে মাটিত সোমাই যোৱাকৈ, যাতে কেতিয়াও উঠিব নোৱাৰে। এয়াই কৈছোঁ, দিন আছে। গতিকে মই বেছি নকওঁ, এইখিনি কৈ থৈছোঁ, কাৰণ আকৌ ক'বলৈ আছে নহয়, এমাহ 2 মাহ এবছৰ, অন্ততঃ এবছৰ আকৌ চিঞৰিব লাগিব, নহ'লে সেই ভূপেন হাজৰিকাৰ কোৱাৰ নিচিনাকৈ হৈ থাকিব বহাগ জেঠ আহাৰ শাওণ। আহক, এইটো ইলেকশ্যন নহ'লে আবাৰ ইলেকশ্যনত চাম 5 বছৰ আপোনালোক জীয়াই নাথাকিবগৈ তেতিয়ালৈ, আৰু কোনোৱে জীয়াই নাথাকিবগৈ। মানে অসমীয়া বুলি জীয়াই নাথাকে। অসমীয়া বুলি যদি জীয়াই থাকিবৰ মন আছে, আপোনালোকৰ আছেনে? অসমীয়া বুলি নিজৰ জাতি সত্তাৰে জীয়াই থাকিব আছেনে? মূৰ দাঙি অসমীয়া হিচাপে জীয়াই থাকিবলৈ মন আছেনে? তেতিয়াহ'লে দিল্লীৰ বহুতীয়া নহওঁ। দিল্লীয়ে সাৱধান কৰি দিয়ক এইটো যে আমি কেতিয়াও দিল্লীৰ বহুতীয়া হৈ সিহঁতে অনা বুজা নলওঁ, বুজিছেনে? আৰু নকওঁ, প্ৰত্যেকেই চিন্তা কৰক। আৰু আজিও হওক, মানে প্ৰত্যেক যিকোনো কামতেই যেতিয়াই যাওক এবাৰ হ'লেও এই কাৰ বিষয়ে আলোচনা কৰক, বেছি নালাগে। 3টা তই কাৰ ভাল পাওঁ নে বেয়া পাওঁ, আৰম্ভটো তেনেকেই কৰকচোন। কি খবৰ, ভালনে? সেইটো সোধাতকৈ সোধক, তই কাৰ বিষয়ে কচোন। প্ৰথম আৰম্ভ তেনেকেই কৰক। কাৰ জীয়াই থাকিব, তেতিয়া এই কাউৰীয়ে যেনেকৈ বেয়া বস্তু লৈ থাকে তেওঁলোক থাকক, আমি অন্ততঃ ভাল বস্তুখিনি আমি খাই থাকিম। আমি অসমীয়াবিলাকে অসমীয়া হিচাপে থাকিম, এইখিনিয়ে ক'লোঁ। সকলোলৈকে মোৰ বৈপ্লৱিক অভিনন্দন জনাই মই আকৌ এবাৰ কৈছোঁ, জয় আই অসম। ধন্যবাদ। জয় আই অসম। আগবঢ়াই দিবলৈ ধন্যবাদ। এইবাৰ আমি গীত পৰিৱেশন, তাক এটি গীত পৰিৱেশন কৰিবলৈ মাতিছোঁ গৌৰী সোণোৱালক, আৰু তাৰপিছতেই আৰু এটি গীত পৰিৱেশন কৰিব পুনীত দিহিঙীয়ে।